কেইশপলীয়া বিল্ডিং 100পলীয়া 200পলীয়া 300পলীয়া তলত দেখা পাইছো 400পলীয়া ক'বলৈ গ'লে এইটো এনেকে নমস্কাৰ আজি মই আৰু এটি ভিডিঅ' বনাইছো আপোনালোকে সকলোৱে চাব হয় নহয় বাৰু এতিয়া মই গৈ আছো বৰ্তমান কি বুলি কয় দেখো কলে গৈছো ডিব্ৰুসাইখালৈ আমি গৈ আছো ডিব্ৰুসাইখাত অলপ কিবা কিবি দেখাম বুলি ভাবিছো হয় নহয় বাৰু চাব দেই এতিয়া আমি বাগানত গৈ আছো বাগানৰ ৰাস্তাটোত তাৰমানে এয়া চাপ ইমান সুন্দৰ লাগিছে নহয় জানো এতিয়া গৈ আছো বৰ্তমান এয়া মানুহে কি বুলি কয় পাত ছিঙি আছে এতিয়া বৰষুণ পুৰা ধামাকা হৈছিলে বৰষুণ দিছিলে এতিয়া সেই বৰষুণতে অলপ মানে লাহে লাহেকে আহিছো আৰু এতিয়া মানে ৰ'দটো আকৌ দিছে কিন্তু মেঘ হ'ব এডাল নহয় জানো এতিয়া গৈ আছো এতিয়া আপোনালোক কিবা কিবি দেখামহে আৰু এতিয়া মই মানে আহিছো আৰু মোৰ লগত আছে আৰু আমাৰ লগৰ হয় একে ইউটিউবাৰ আৰু মোৰ লগত আছে এদিকে বিশ্বজিৎ দহতীয়া দা আৰু এদিকে শুভজিৎ মৰাণ দা আৰু লগত মোৰ লগত আৰু এজন আহিছে মানে আমি চাৰিজন এতিয়া বৰ্তমান আমি পাইছোহি এই ডিব্ৰুচৈখোৱা হাইত কি বুলি পাৰ্কত পাইছোহি আপোনালোকে চাই থাকিব কিমান ধুনীয়া সুন্দৰ মই আজি প্ৰথমবাৰ আহি পাইছোঁ আৰু মোৰ লগতে আপোনালোকে চাব বুলি মই ভাবিছোঁ বাৰু এয়া চাওঁ মই এতিয়া দেখাই আছোঁ কিমান ধুনীয়া গছ প্ৰথম এইখন পাৰ্কিং ইমান ধুনীয়া লাগিছে এয়া চাওঁ এই কি বুলি কয় আহিব আপোনালোকে চবে আহিব চাবলৈ এয়া পুখুৰী এটা আছে কাষতেই ইমান ধুনীয়া লাগিছে এই কি বুলি কয় এইটো পুখুৰী বনাব চাগে পুখুৰীৰ মাজত জেনেৰেটাৰ এটা আছে আৰু এয়া কি বুলি কয় আপোনাৰ ইমান ভাল লাগিছে ৰাস্তা চাওক ইমান ধুনীয়া আমাৰ শুভজিৎ দা আমাৰ যিহেতু চবে চিনি পায় চাগে আমাৰ অনুভৱ আগতে যি অনুভৱ চেনেলত শ্বুটিং কৰিছিলোঁ যে এয়া হয় এয়া আমাৰ চবে মানে এনেকে মিলি কৰা হৈছিলে আমি চবে একেলগতে এতিয়া মই ইয়াত সোমাম এতিয়া এনেকে মানে অলপ এনেকে ঘৰে সোমাম এতিয়া জানিছে নহয় দেখামেহে এতিয়া দেই আপোনালোকক আমি এতিয়া এনেকে চাৰিটা এনেকে চাম এতিয়া দখাম চবে দখাম নহয় জানো এতিয়া কি বুলি কয় ইমান ভাল লাগিছে চাওক ৰাস্তাটো এনেকে গলিয়ে আছে এয়া আমাৰ গৈ আছে এয়া ইমান ধুনীয়া আমি পাইছোঁ মানে আহিলোঁ ভিতৰত সোমাই মানে আপোনালোকক কি বুলি কয় ইমান চাইডলৈকে ইমান ধুনীয়া ধুনীয়া ঘৰ আছে আপোনালোকে চাব আৰু যাতে নতুন গাঁও এই কি বুলি কয় ডিব্ৰুচৈখোৱা নতুন গাঁও অলপ ভিতৰত সোমাব লাগিব সেই নতুন গাঁৱৰ ভিতৰত আহিব আপোনালোকে এবাৰ চাই যাবহি বিৰাট ভাল জেগা এয়া চাওক ইমান মানে নকবিহে আৰু একদম বাও কেইশপলীয়া বিল্ডিং 100পলীয়া 200পলীয়া 300পলীয়া তলত দেখা পাইছো 400পলীয়া ক'বলৈ গ'লে এইটো এনেকে এতিয়া মানে এই বিল্ডিংটো হৈছে 400পলীয়া বিল্ডিং এতিয়া উঠিম বুলি ভাবিছিলোঁ আমি উঠিব নোৱাৰোঁ এতিয়া মানে কি হ'ল কথাটো এনেকুৱা খাটা গেট এখন আছে আমাৰ যিহেতু চাইনা গেট পানী ৰখাই থয়তো পানীত যেনেকে গেট আৰু সেনেকুৱাই গেট ইমান খাটা গেটখনত আমি এতিয়া যাব নোৱাৰোঁ এতিয়া আজি উঠিব নোৱাৰোঁৱেই এনেই হ'ল অহা জানিছ ওচৰতে তাৰপিছত অলপ কি বোলে নৈখন আছে যি সুন্দৰ আজি ফাৰ্ষ্টবাৰ সোমাই পাইছোঁ মই প্ৰথমবাৰ এয়া চাওক একদম মানে নকবিহে আৰু এয়া ইমান ধুনীয়া ভাল লাগিছে জেনেৰেটাৰ এটা আছে ওচৰতে মানে নকবিহে আৰু দেখোন এনেকৈ আৰু আপোনালোকে আহিব এবাৰ এতিয়া মই ক'ত আছোঁ বৰ্তমান জানিছে নহয় জানিছে ন
কি বুলি কয় এতিয়া মই ওচৰতে আছোঁ ডিব্ৰু পাৰ্কখনৰ একদম ছাইডত ছাইডত ফেঞ্চিং দেখিছোঁ নহয় এয়া মানে ফেঞ্চিং এনেকৈ মাৰি থৈছে আৰু এই ফেঞ্চিঙৰ কাষতে এখন দেখিছোঁ নহয় নদী যাক নেকি ডিব্ৰু নৈ বোলে হ'বলাই দেই ডিব্ৰু নৈ বোলে ইয়াৰ কাষতেই মানে কি বুলি কয় পাৰ্কৰ কাষতে ইমান ধুনীয়া নৈ এখন আছে আৰু পাৰ্কখন ইমান ধুনীয়া লাগিছে আৰু পাৰ্কখনৰ মানে এইটো ৰাস্তা এতিয়াও মেৰামতি কৰিছে এইটো ৰাস্তা বনাই আছে এইটো পকা বনিব আৰু মানে এতিয়া শিলগুটি পেলাই আছে এনেকৈ মানে ককাই কেইজন মানে শিলগুটি পেলাই আছে তাৰপিছত শিলগুটি পেলাই আছে তাৰপিছত একদম মানে নকবি আৰু এখন এতিয়া পানী বাঢ়িছে ইফালে যাব নোৱাৰোঁ পানী শুকালে মানে ইয়াত ধুনীয়া বালি জেগা হয় আপোনালোকক দেখাব নোৱাৰিছোঁ বেলেগ এদিনা দেখাম আকৌ মই ভালকৈ নহয় জানো চাই থাকিব আৰু আপোনালোকে কৈছোঁ নহয় এবাৰ আহি চাব ইমান ভাল লাগিব যে যাতেকৈ নকৈছোঁহে আৰু মানে বিৰাট ভাল লাগিব মানে কোনোবাই যদি পৰি যাব ডাঙৰ নদী ন সৰু ল'ৰা যদি আহি যায় মানে পৰি যাব পাৰে ন এনেকৈ গৈ থাকোঁতে যাবগৈ পাৰে নহয় সেইকাৰণে মানে এই ফেঞ্চিংখন এইখন শকতকৈ দি থৈছে আৰু ইয়াৰ তলত কিবা লগাই দিব হেনো এতিয়ালৈকে লগাই দিব যাতে এনেকৈ ৱেল্ডিং ঢেলাই নাই কি কৰি দিব এডোখৰটো হকি যাব ন নহ'লে এডোখৰটো হকি যাব ন সেইকাৰণে এনেকৈ ওফকৈ দিছে বৰ ওফকৈ দিছে পাৰ হৈ যাব নোৱাৰাকৈ আহিব এবাৰ চাবলৈ দেই আৰুনো কিটো ক'ম আৰু আগৰ দেখিবাও ইমান ধুনীয়া পিছৰ দেখিবাও ইমান ধুনীয়া আপোনালোক পিছৰ দেখিবাও দেখাম মানে ভাবিছোঁ আগৰ দেখিবা বিৰাট ধুনীয়া আগৰ দেখিবাটো বিৰাট ধুনীয়া পিছৰ দেখিবাও ইমান ধুনীয়া ধুনীয়া ঘৰ আছে এয়া দেখিছোঁ নহয় আমাৰ এয়া বিশ্বজিৎ দা মানে একেলগতে এতিয়া আছোঁ সিও ইমান ভাল লাগিছে পিছে মানে যেনেকে কৈছে সেনেকে দেই পিছত দেখিবা ইমানেই ধুনীয়া নহয় চাওক না আগত দেখিবা কিমান ধুনীয়া পিছত দেখিও ইমানেই ধুনীয়া চাওক না এতিয়া ক'লে নহয় ইমান ধুনীয়া লাগিছে সঁচাকৈ একদম মানে নকবিহে আৰু জানিছ মানে এবাৰ যেনেকৈ আহিব মোৰ ভিডিঅ'টো যদি কোনোবাই চাই আছে নহয় চাই থাকিব মানে সিহঁতি এবাৰ হ'লেও আহিব বিৰাট ভাল লাগিব এতিয়ালৈকে বনি এটা নাই এতিয়ালৈকে মানে সম্পূৰ্ণ বনি এটা নাই যেতিয়া বনিব আৰু ভাল লাগিব বহুত ভাল লাগিব তেতিয়াহ'লে নকৈছোঁহে আৰু কিমান ভাল লাগিব এতিয়া ইমান ভাল লাগিছে দেখিছে নহয় পিছত আৰু ভাল লাগিব এইটো কি বুলি কয় এতিয়া এনেকেই আৰু দেই জানিছ এই পাৰ্কতে মানে ইমান ধুনীয়া খাটা বস্তু এটা আছে আপোনালোকে চাব দেই ইমান ধুনীয়া ফুল দেখিছোঁ এয়া মানে নাকলে না কিয়ে না পুলি ইমান ধুনীয়া ফুল ইমান ধুনীয়া লাগিছে এইটো এয়া দেখিছোঁ নহয় ইমান ধুনীয়া ফুল লাগিছে এজোপা মানে ফুল ইমান ধুনীয়া ফুলিছে বিৰাট ভাল লাগিব আপোনালোকে আহিব কৈছোঁ নহয় আহিবই দেই এতিয়া মই মানে কি বুলি কয় ঘৰ তাৰ ভিতৰত সোমালোঁ এনেকুৱা ঘৰ যে কেইবাটাও দেখাইছিলোঁ যে সেনেকুৱা এটা ভিতৰত সোমালোঁ ইমান ধুনীয়া বস্তু থৈ দিছে এতিয়া এইখিনি যে মানে এইখিনি ফুল থৈছে এইখিনি ফুল মানে এই ফুলখিনি এইখিনি কিবা আৰু আছে এইখিনি এইখিনিতে এয়া দেখিছোঁ এইখিনি ফুল মানে ফুল এইখিনি থৈ দিছে এতিয়া চাৰে চব লগাব কমপ্লিট হ'লে মানে এইখিনিতে লগাব এতিয়া মানে ডাঙৰ মানে সজা এতিয়া থৈ দিছে ডাঙৰ হ'বলৈ বা ৰ'দত থৈ দিলেতো বেছিকৈ বেয়া হৈ থাকে ন সেইকাৰণে ভিতৰতে থৈ দিছে পানী চানী ধুনীয়াকৈ দিয়ে সেইখন মানে এনেকৈ থৈ দিছে আৰু মই ইমান ভাল লাগিছে ইয়াত চাওক ইমান ধুনীয়া বনাইছে ইমান ধুনীয়া যদি আপোনালোকৰ যদি ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিবা আৰু সুফালে মই কৈছোঁ নহয় সেইটোকে চাইহে কৈ দিবা দেই নমস্কাৰ বুলিহে ক'লোঁ বাই বাই